আসসালামু আলাইকুম এসআই ফোকাস মিডিয়াৰ ফালৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। যোৱা মে' মাহৰ 6 তাৰিখত অসমৰ স্বাস্থ্য বিভাগত খালী হোৱা মুঠ 188টা পোষ্টৰ বাবে যি অনলাইন আবেদনৰ বাবে এডভাৰটাইজ জাৰি কৰিছিল সেইটোৰ অনলাইন ইতিমধ্যে আৰম্ভ হৈ গৈছে। আজি আপোনালোকক জনাম তাৰ বাবে আপোনালোকৰ নিজৰ এণ্ড্ৰইড মোবাইলেৰে আপুনি নিজেই কেনেকৈ অনলাইন আবেদন কৰিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকক। তাৰ বাবে প্ৰথমে আপুনি আপোনাৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰিব DME আসাম। DME আসাম লিখি সাৰ্চ কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। আপোনাৰ এইটো ৱেবছাইট হ'ল DMEৰ হোম পেজ, গতিকে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। অলপ স্ক্ৰল ডাউন কৰাৰ পিছত তলত লিখাব এপ্লাই ফৰ দ্য গ্ৰেড 3 গ্ৰেড 4 দুটা পোষ্টৰ বাবে ইয়াৰ পৰা আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকে ক্লিক হিয়াৰ ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে অ'কে কৰি দিব। অ'কে কৰাৰ পিছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ খোল খাই যাব। ইয়াতে আপোনালোকে মই জুম কৰি দেখাই দি আছোঁ। ইয়াতে লেখা আছে এপ্লিকেশ্যন ফৰ্ম, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। এইখিনি ইনষ্ট্ৰাকশ্যন পঢ়াৰ পিছত আপোনালোকে ইয়াতে নেক্সট মাৰি দিব। নেক্সট মাৰাৰ পিছত আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব। এতিয়া চাওক ইয়াতে লেখা আছে পোষ্ট টাইপত আপোনালোকে গ্ৰেড 3 নে গ্ৰেড 4 ফৰত এপ্লাই কৰিব খুজিছে। যদি আপোনালোকে গ্ৰেড 4ত এপ্লাই কৰিব খুজিছে তেনেহ'লে গ্ৰেড 4টো ক্লিক কৰি দিব। ইয়াতে চাওক পোষ্টবিলাকৰ নাম ইয়াতে মেনশ্যন কৰা আছে। 188 যিটো পোষ্ট ওলাইছে ইয়াতে সেইবিলাকৰ নাম লিখা আছে। ৱাৰ্ড বয়, ৱাৰ্ড গাৰ্ল, গ্ৰেড 4 এটেণ্ডেণ্ট, লেবৰেটৰী এটেণ্ডেণ্ট, পিয়ন, দপ্তৰী, এনেকৈ আপোনাৰ এইকেইটা পোষ্ট খালী আছে। গতিকে আপুনি যিটো পোষ্টৰ কাৰণে এপ্লাই কৰিব খুজিছে সেইটো আপুনি ইয়াতে টিক মাৰ্ক কৰিব। গতিকে মই গোটেইকেইটা পোষ্টত এপ্লাই কৰিব খুজিছোঁ, গতিকে মই গোটেইকেইটা পোষ্ট টিক মাৰ্ক দি আছোঁ। টিক মাৰ্ক দিয়াৰ পিছত আপোনালোকে ইয়াৰ পৰা ইয়াত ছাবমিট মাৰি দিব। ছাবমিট মাৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ইয়াতে শ্ব' কৰিব। এই এপ্লিকেশ্যন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব। মই কেনেকৈ ফিল আপ কৰিব লাগে মই দেখাই দি আছোঁ। ইয়াতে কেণ্ডিডেটৰ নাম লিখিব, নাম যি আছে লিখি দিব। ইয়াতে ফাদাৰ্ছৰ নাম লিখিব, ইয়াতে মাদাৰ্ছৰ নাম লিখিব। ইয়াতে এড্ৰেছটো ফাদাৰ মাদাৰ্ছৰ এড্ৰেছটো দি দিব। মই দি দিলোঁ এড্ৰেছটো। জেণ্ডাৰটো চিলেক্ট কৰিব আছে, জেণ্ডাৰটো চিলেক্ট কৰি দিলোঁ। এতিয়া ডেট অফ বাৰ্থ চিলেক্ট কৰিব আছে। এইটো কেলেণ্ডাৰৰ পৰা আপোনালোকে ডেট অফ বাৰ্থটো চিলেক্ট কৰি দিব। ডেট অফ বাৰ্থ চিলেক্ট কৰাৰ পিছত ইয়াতে এজৰ ঠাইত অলপ ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনাৰ বয়সটো আপনা আহি যাব। ইয়াৰ পিছত প্লেচ অফ বাৰ্থটো দি দিব। মই দি দিলোঁ। পুলিচ ষ্টেশ্যনটো ইয়াত লিখি দিব। তাৰপিছত ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিলোঁ। প্ৰেজেণ্ট এড্ৰেছটো আপুনি ইয়াতে লিখি দিব। যদি আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ চেম হয় তেনেহ'লে ইয়াতে এটা ক্লিক কৰি দি দিলেই হ'ল। তাৰপিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দি দিব। মোবাইল নাম্বাৰৰ পৰা পিছত ইমেইলটো ইয়াতে লিখি দিব। ইমেইল দিয়াৰ পিছত আৰ ইউ চিটিজেন অফ ইণ্ডিয়া ইয়াতে য়েছ দি দিব। ইফ য়েছ হাউ কেনেকৈ বাই বাৰ্থ দি দিব। ৰিলিজনটো ইয়াতে লিখি দিব। আপুনি শাৰীৰিকভাৱে অক্ষম নেকি, যদি য়েছ হয় তেনেহ'লে য়েছ দিব, যদি নহয় তেনেহ'লে ন' মাৰি দিব। কেটেগৰী আপোনাৰ জেনেৰেল নে OBC না SC ST কি সেইটো আপুনি ইয়াতে চিলেক্ট কৰি দিব। ইয়াৰ পিছত আহিল আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন। আপোনাৰ ডিগ্ৰী ডিপ্ল'মা কি আছে, যদি নাই তেনেহ'লে দিব নালাগে। 8 পাছ, আপুনি কোনটো স্কুলৰ পৰা 8 পাছ কৰিছিলে সেইটো ইয়াতে দি দিব। ইয়াৰ পিছত কোনটো ইয়াৰত ক্লাছ 8 পাছ কৰিছিলে সেইটো দিব লাগিব। SSLC কোনটো স্কুলৰ পৰা কৰিছিলে আৰু পাছিং ইয়াৰটো ইয়াতে মেনশ্যন কৰি দিব।
ইয়াতে আপোনাৰ ডকুমেণ্টছ আপলোড দিব লাগিব। ক্লাছ 8 পাছৰ চাৰ্টিফিকেট নাথাকিলে আপোনাৰ মেট্ৰিকৰ চাৰ্টিফিকেটটো দি দিব পাৰিব। এতিয়া মই দি দিলোঁ। ইয়াতে প্ৰেজেণ্ট অকুপেশ্যন যদি কিবা আছে তেনেহ'লে দি দিব, নাথাকিলে ন মাৰি দিব। এইখিনি আপুনি ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো খুজিছে, ইয়াতে আপুনি এমপ্লয়মেণ্ট এক্সেছ নাম্বাৰটো দি দিব। তো ফেমিলি ইনকামটো দি দিব আপোনালোকে। যদি আপুনি BPL হোল্ডাৰ হয় তেনেহ'লে ইয়েছ বুলি লিখি দিব। ন ন ন এতিয়া আহিল আপোনাৰ ফটো আপলোড কৰিব আহিছে, কিন্তু ফটো আপলোড কৰাৰ নিয়ম আছে। আপুনি আপোনাৰ ফটোটো লেছ দেন 35 KB হ'ব লাগিব আৰু হাইট হ'ব লাগিব 250 পিক্সেলৰ পৰা 320 পিক্সেলৰ ভিতৰত হ'ব লাগিব আৰু ৱেটটো হ'ব লাগিব 150 পৰা 220 ভিতৰত। গতিকে আপুনি পিকচাৰটো আগতেই এইটো চাইজৰ বনাই ল'ব। বনাই ল'লে আপোনাৰ সুবিধা হ'ব। মই পিকচাৰটো আপলোড কৰিলোঁ। এতিয়া নিজৰ ছিগনেচাৰ আপলোড কৰিব দিছে। ইয়াতে ছিগনেচাৰটো আপোনাৰ লেছ দেন 30 KB হ'ব লাগিব আৰু হাই হ'ব লাগিব 100 পিক্সেলৰ পৰা 180 পিক্সেল আৰু ৱেট হ'ব লাগিব 150 পিক্সেলৰ পৰা 220 পিক্সেল। গতিকে এইটো চাইজৰ ছিগনেচাৰ আগতে আপোনালোকে বনাই ল'ব। তাৰপিছত আপুনি আপলোড কৰি দিব। গতিকে গোটেইখিনি আমাৰ আপলোড হ'ল। এতিয়া ইয়াতে আপুনি এটা পাছৱৰ্ড বনাব লাগিব। এই পাছৱৰ্ডটো কিন্তু আপোনাৰ পিছত দৰকাৰ হ'ব। গোটেইখিনি আমাৰ দিয়া হ'ল। ফিল আপ কৰাৰ পিছত আপুনি এবাৰ ভালকৈ চাই ল'ব। তাৰপিছত আপুনি তলত যিটো ছাবমিট আছে তাতে আপুনি ক্লিক কৰি দিব। এতিয়া আপোনাৰ ফৰ্মখন ছাবমিট হৈ গ'ল। যদি আপুনি এপ্লিকেশ্যন আপুনি এইটো স্ক্ৰীনশ্বট মাৰি ৰাখি দিব। এপ্লিকেশ্যন নাম্বাৰটো পিছত দৰকাৰ হ'ব পাৰে। ইয়াতে এপ্লিকেশ্যন প্ৰিণ্টটো কৰি ল'ব পাৰিব। এইটো আপোনাৰ এপ্লিকেশ্যন। এইটো আমি স্ক্ৰীনশ্বট মাৰি ৰাখি দিওঁ। গতিকে আজিৰ কাৰণে এইখিনি আছিলে। গতিকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলত আপুনি নতুন তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। গতিকে আজিৰ কাৰণে এইখিনি শেষ কৰিছোঁ। খুদা হাফিজ।